গাইজ সুপ্ৰভাত সকলোকে আৰু আজিৰ ভিডিঅ'টো একেবাৰে বাগানৰ মাজৰ পৰা আৰম্ভ কৰি দিলোঁ তো গোটেই পুৰা চাপাত আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ আৰু এইফালে লগৰ আছে তো আজি মই গৈ আছোঁ লখিমপুৰ হাৱাজান ওচৰত গহপুৰৰ ওচৰত পৰে হাৱাজান তো গাইজ আৰু গৈ আছোঁ এতিয়া লগৰ ঘৰৰ পৰা পুৰা ৰুটি খাই ল'লোঁ গাইজ ৰাস্তা চাব পাৰে আপোনালোকে আৰু গাইজ ঘৰৰ পৰা চিধা আহি গ'লোঁ এতিয়া আৰু ৰেডি হৈ গ'লোঁ যাবলৈ আৰু এইপিনে আছে লগৰো তো অলপ আগত আমি বাইকৰ পৰা নপৰিলোঁ মানে क्या हुआ था थोड़ा बोल दो चलाने नहीं आता है बाइक चलाता है पीछे ब्रेक मार दिया आगे आने में তো গাইজ আৰু এতিয়া লখিমপুৰ যাবলৈ পুৰা ৰেডি হৈ গ'লোঁ আৰু গাড়ী আহি গৈছে চেণ্টাৰত পুৰা ৰ'দ আহি আছে এইফালে দি চাব পাৰে আপোনালোকে চক তো আৰু এতিয়া গাড়ী আহি গ'ল আৰু এতিয়া গৈ থাকোঁ তো গাইজ আৰু চিধা গাড়ীত আহি পাই গ'লোঁ গাড়ীৰ ভিতৰত বহি গ'লোঁ আৰু এতিয়া এচি লগাই পেলাই যাম চক পেলাই জাক দি আছে আৰু এয়া দাদা ঘৰত আহিছোঁ বহন্তক গাড়ীত উঠাম আৰু আমি গৈ আছোঁ চেণ্ডেল কিনি আহিলোঁ আৰু লখিমপুৰত আহি পেলাই চেণ্ডেল ছিঙিব বুলি ভবা নাছিলোঁ মই গাইজ মানে লখিমপুৰত আহি মই বিয়া ঘৰত চেণ্ডেল ছিঙিলে আকৌ মানে চেণ্ডেল ল'বলৈ কি কয় তাৰপিছত হাৱাজান চেণ্টাৰ গৈছিলোঁ হাৱাজান চেণ্টাৰৰ পৰা এটা নতুন চেণ্ডেল লৈ ল'লোঁ আজি হৈ গ'ল নেক্সট ডে তো কালি লখিমপুৰৰ পৰা আহোঁতে ভিডিঅ' শ্বুট নল'লোঁ মানে গাড়ীত হৈ গৈছিলোঁ কেইটামান ভিডিঅ' ক্লিপ আছে চিনেমেটিকত দি দিম আপোনালোকে চাই ল'ব আহোঁতে তো গাইজ আৰু আজি হৈ গ'ল 18 ছেপ্টেম্বৰ আজি হৈ গ'ল বিশ্বকৰ্মা পূজা তো এতিয়া আকৌ নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিম তো এই ব্লগটো লখিমপুৰৰ পৰা মানে কালি আহোঁতে শ্বুট কৰিব পাহৰি গ'লোঁ আৰু যাওঁতে ভাবিছিলোঁ গহপুৰত সোমাম বুলি গহপুৰত গাড়ীটো নৰখালে সেইকাৰণে গহপুৰত শ্বুট ল'ব নোৱাৰিলোঁ একেবাৰে গৈ বিয়া ঘৰত অলপ শ্বুট লৈছিলোঁ আৰু ইমানে আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব নাপাব লগতে বেলেগত প্ৰেছ কৰিব নাপাব কৈ নতুন ভিডিঅ' লগ পাম আজিলৈ মই ভিডিঅ' চাম